নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে ৰাতিপুৱা শুভ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি প্ৰথমতে মই এনেকৈ দেখুৱাই দিছোঁ মানে এতিয়া টিফিন বনোৱা টাইম মোৰ ৰাতিপুৱা আৰু সিহঁতক খুৱাই বৈও পঠিয়াব লাগে। এই কুকাৰতে ভাত বনালোঁ, ভাততে দি থৈছোঁ আলু বইল, তাৰ পিটিকা কৰি ভাত খুৱাম। এফালে দাইল বাৰু এতিয়া ৰাতিপুৱা বনোৱা নাই, কালি দাইল সেইখিনি অকণমান গৰম কৰিছোঁ। এয়া বনাইছোঁ কণী অমলেট আৰু এয়া হৈছে ৰুটিকেইটাৰ মাজতে মই অলপ অমলেট দি এনেকৈ ৰোল কৰি দিম আৰু ইহঁতে স্কুলত এনেকৈ খাবগৈ। আৰু স্কুলততো এনেই কণী মাছ মাংস দিয়াটো এলাউ নহয়, তথাপি মাজে মাজে কণীটো এনেকৈ দিওঁ, কাৰণ বেলেগ বস্তু ল'ৰা ছোৱালীয়ে দেখোন খাব নিবিচাৰে। বেলেগ বস্তু দিলে আকৌ টিফিনটো সিহঁতে খাব নিবিচাৰে কাৰণে কেতিয়াবা কণী এনেকৈ দি দিওঁ। আৰু বহুত দিনৰ মূৰত আজি মই এনেকৈ বনাই দিছোঁ ৰুটি আৰু কণী। আৰু এতিয়া এইখিনি প্ৰথমতে এনেকৈ কৰি এনেকৈ দুটাই দিওঁ সিহঁতক স্কুলৰ টিফিনৰ কাৰণে। বাকী ঘৰত অকণমান ভাতে খুৱাই পঠিয়াম বুলি ভাবিছোঁ। আৰু ধিটিক লাগে হেনো কল আনি থোৱা আছে। তাৰপাছতে কলটোতো টিফিনত ভৰাই দিব নোৱাৰিম, যিহেতু ৰুটিটো গৰম হৈ আছে। গৰম ৰুটিৰ লগত কলটো যদি ভৰাই দিওঁ অলপ বেয়া হ'ব। এতিয়া ভাবিছোঁ তাকে আকৌ বেলেগ এঠাইত ভৰাই দিব লাগিব কল। এয়া দুটা ৰুটি পেকিং কৰি দিলোঁ। তাৰপাছতে এইকেইটা বন্ধ কৰি লওঁ, তাৰপাছতে দিওঁ। আজি মানুহজনৰ ভাতৰ কাঁহীখন ৰাতিপুৱা সদায় আলু পিটিকাই খায়। কালি থকা ডাল মই দেখুৱাইছিলোঁৱে, দালি ভাত আৰু আলু পিটিকা ভাজি দিলোঁ। আৰু এয়া ল'ৰা ছোৱালীকেইটাৰ কাৰণে ৰাতিপুৱা কণী ৰুটি দাইল লগতে কল এটাও লৈছে। সিহঁতে স্কুললৈ ওলাই আছে, সিহঁতে খাই বৈ লওক। তাৰপাছতে মিষ্টাৰে থ'বলৈ গৈ কেতিয়াবা আহি খায়, কেতিয়াবা আকৌ যোৱাৰ আগতে খাই যায়। আজি কেনেকৈ কি সময় মিলাব নাজানো, কিন্তু মই একেবাৰে ৰেডি কৰি থৈছোঁ। স্কুল যোৱাৰ আগতে মাৰ খাব বিচাৰিছ নেকি? স্কুললৈ পঠিয়ালোঁ। স্কুললৈ ওলাই লৈ যোৱাৰ সময়ত দুয়োটাই সদায় কাজিয়া। দুয়োটাই মোক কোনে আগত চুমা দিব পাৰে তাকে লৈ সিহঁতৰ যুঁজ। ধিতিয়ে সৰু, সি সদায় আগত দিব বিচাৰে, মানুহে আকৌ নুবুজে সি কেলৈ সদায় আগত দিব, সেই লৈ সদায় কাজিয়া। এটা চুমাৰ কাৰণে সদায় হাহাকাৰ মানে এইখিনি সময়ত আমাৰ ঘৰত। আজি আকৌ ধিতিয়ে মানুহে দুয়োটাই ঠেলাঠেলি লাগি ধিতিয়ে পৰিলে, সেইকাৰণে ধিতিয়ে খং উঠি গৈছে। সেইকাৰণে তাকে অকণমান মৰম কৰি পঠিয়াই দিছোঁ। আৰু ধিতি খং উঠি থকা দেখি মানুহে সুযোগটো ল'লে, সেইকাৰণে আজি মানুহে হাঁহি স্কুললৈ গৈছে। বেলেগৰ আকৌ মাক বাপেকেহে ল'ৰা ছোৱালীক মৰম কৰি স্কুললৈ পঠিয়ায়, আমাৰ আকৌ ওলোটা, দুয়োটাই আকৌ মোক মৰম কৰিবলৈ আহে। এতিয়া গোটেই কামবোৰতো পৰি আছে, একফালৰ পৰা কামত ধৰোঁ, আপোনালোকেও চাই থাকক। বিচনাখন পাৰি ল'লোঁ। এইবাৰ ঝাৰুটো লৈ গোটেই ঘৰটো ভালকৈ চুক কোণ মাৰি সাৰি ল'ম, তাৰপাছতে ঘৰটো চাফা কৰি মচিম। এয়া মই আজি এটা পুৰণা স্পৰ্টিং লৈ লৈছোঁ আৰু এনেকৈ বহিয়ে মচিছোঁ। এনেকৈ মচিলে ঘৰটো বেছিয়ে চাফা হয়, সেইকাৰণে মই মাজে মাজে এনেকৈ বহি এনেকৈ হাতেৰে মচোঁ। আৰু এতিয়া ৰাতিপুৱা কাম বনখিনি কৰোঁতে মোৰ আধা বেলা গুচিয়ে যায়, সেইকাৰণে কৰি লওঁ পটাপট। এয়া মই এতিয়া ৰাতিপুৱা চাহকাপ খাব লৈছোঁ। আজি কাম বনখিনি কৰি থাকোঁতে অকণমান দেৰি হ'ল, কাৰণে খোৱাও দেৰি হৈছে। আৰু ৰাতিপুৱা খোৱা মোৰ এনেও সদায় সময়ো নিমিলে, খোৱাও নিমিলে। মানে ৰাতিপুৱা যদি কাম বনখিনি সোনকালে হয়, কেতিয়াবা ভাতো খাওঁ, কেতিয়াবা ৰুটিও খাওঁ। আৰু আজি আকৌ দেৰি হ'ল, এতিয়া ভাত পানী বনাবলৈ হ'ব দুপৰীয়া। যদি এতিয়া ভাত বা ৰুটি খাই দিওঁ, আকৌ দুপৰীয়া ভাতখিনি খাবলৈ মন নাযায়, সেইকাৰণে ভাতখিনি ভালকৈ খাম। এতিয়া মই কল আৰু চাহকাপে খাই থাকোঁ। আৰু এতিয়া মই টিভিটো চলাই লৈছোঁ। এইখিনি সময়ত মই অকণমান ৰেষ্ট লওঁ, ৰাতিপুৱা কামখিনি কৰি মেলি লগতে টিভিটো চলাই লওঁ। টিভিটো চলাই মই নিউজটোকে লগাই লওঁ, নিউজটো চাওঁ, শুনো আৰু অকণমান জিৰণিও লওঁ। এতিয়া মই নিউজটো লগাই লওঁ প্ৰথমে, তাৰপাছতে চাহকাপ খাই আপোনালোকৰ কমেণ্টৰ ৰিপ্লাইও দিম, লগতে ভিডিঅ' চাম আৰু ন'টিফিকেশ্যন অহাবোৰ ভিডিঅ' চাম। এতিয়া টিভিত আকৌ নিউজ লগাই লওঁ। সেই আমাৰ টিভিটো মানে অ'পেন হৈছে। আৰু এতিয়া এয়া নিউজ চেনেল লাগি গ'ল। তাৰপাছতে মই আকৌ চাহকাপ লৈ বিচনাত বহি লওঁ। এতিয়া খাই লওঁ, তাৰপাছতে আকৌ দুপৰীয়া ভাত পানী বনামগৈ, দেখুৱাম, চাই থাকিব।
তেল দি থৈছোঁ, পূৰা গৰম হৈ আছে। ইয়াতে ভাজিম এই সৰু মাছ। আজি বহুদিনৰ মূৰত দৰিকণা মাছ পালোঁ বুলি কৈ আনিছে মানুহজনে, মই বাছোঁতেহে দেখিছোঁ। ইয়াত দৰিকণা মাছতকৈ মোৱা মাছ বেছি আছে, এইবোৰ গোটেইবোৰ মোৱা মাছ। দৰিকণা মাছো আছে, কিন্তু আধা ভাগ মোৱা মাছ, আধাখিনি হ'ল দৰিকণা মাছ, আৰু এটা দুটা ইয়াতে পুঠি মাছো আহিছে। মানে এনেকুৱা সৰু মাছ পাবলৈ নাই, কেতিয়াবা পালে মানে এনেকৈ আনে আৰু খায়ো ভাল পায়, কিন্তু মইহে ভাজিবলৈ অলপ ভাল নাপাওঁ। বাছোঁতেও সময় লাগে, ভাজিলেও আকৌ ভাঙি চিঙি যায়। মাছখিনি অকণমান দেৰি হ'লেতো হ'লেই আৰু। এইখিনি মাছ বাৰু বৰ বেছি বেয়া নাই হোৱা। চাওঁচোন ভাজোঁতে কেনেকুৱা ওলায়। এতিয়া ভাজিব লাগিব। এইফালে ডালখিনি পাতি থৈছোঁ, কুকাৰতে বইল কৰি থৈছোঁ মানে। আৰু কুকাৰটো ইমান লিক হৈছে দেখিছেনে? ইয়াৰ বেলডাল পুৰণা হ'ল, বেলডাল সলনি কৰিব লাগে। এনেকৈ কুকাৰটো পাতাৰ পাছত যদি লিক হয়, চৌকাবোৰ বহুত লেতেৰা হয়। ৰন্ধা শেষ হোৱাৰ পাছত চৌকা চাফা কৰোঁতে বহুত সময় লাগে। এতিয়া দেৰি নকৰোঁ, মাছখিনি সোনকালে ভাজি দিওঁ। মাছখিনি ভাজি ল'লোঁ। মাছখিনি ভাঙা নাই বৰ বেছি, সৰু দুই এটা ভাঙিছে। মোৱা মাছ আৰু বৰ বেছি নাভাঙে, মাছখিনিও ভালেই আছিলে। এয়া গোটাই গোটাই ওলালে বাৰু। এতিয়া ভাজিব লাগিব এইখিনি। এয়া কাটি ল'লোঁ পাচলিখিনি, কেঁচা জলকীয়া 3টামানো ফালি লৈছোঁ। মই আকৌ হালধি নিমখ ইয়াতে একেবাৰে দি লওঁ। এইফালে মাছ ফ্ৰাই কৰা তেলখিনিতে আৰু অকণমান তেল দি পিঁয়াজ ভাজি আছোঁ। এইখিনি ভজা হ'ল, এতিয়া এইখিনি দি লওঁ, তাৰপাছতে ভালকৈ ভাজি লওঁ। চৌকাত মই আকৌ কেৰাহীখন পাতি দিলোঁ। প্ৰথমতে তেল দিলোঁ, গৰম হ'ল। এয়া দিছোঁ পাঁচফোৰণ, লগতে দিছোঁ শুকান জলকীয়া এটা, তেজপাত দুটা, তাৰপাছতে দি দিছোঁ পিঁয়াজ, অকণমান লৰাই দিছোঁ। তাৰপাছতে ইয়াতে আৰু অকণমান দিম আদা নহৰু পেষ্ট। মানে এতিয়া মই ইয়াতে বইল কৰি থোৱা দাইলখিনি তেল মাৰিম। যিহেতু সময়টো অকণমান দেৰি হৈ গৈ আছে, সেইকাৰণে এইখিনি সোনকালে কৰি আকৌ কেৰাহীটো কুকাৰটো ভাত পাতিব আছে। এতিয়া মই এয়া বইল কৰি থোৱা দাইলখিনি দি দিছোঁ। এইখিনি ৰহৰ দাইল, লগত দিছোঁ অমিতা। এতিয়া এইখিনি উতল আহিলে হৈ যাব। হৈ গ'ল। এইফালে মোৰ ভাজিও হৈ গ'ল। এতিয়া চাউলখিনি ধুই আনি থৈছোঁ। এতিয়া মই এইখিনি নমাই থওঁ। এতিয়া কুকাৰতে চাউল ধুই আনি থৈছোঁ। এতিয়া এইখিনি পাতি দিওঁ। এতিয়া 15 মিনিটমান অপেক্ষা কৰিব লাগিব, তাৰপৰা কুকাৰৰ চিটি আহিলে ভাত হৈ যাব। ৰাতিপুৱা খং উঠি স্কুললৈ ওলাই যোৱা ল'ৰাটো আহিলে দেই, একেবাৰে নাচি নাচি আহিছে। এইবাৰ আমি 3টা ভাত খাই লওঁ, তাৰপাছত লগ পাম আকৌ। ভাত পানী খাই আগফালে ওলাই আহিলোঁ। আহি পাই এই গছজোপাৰ তলত তলহৰা গুটি পাওঁ নেকি বিচাৰিছোঁ। এই গছজোপাৰ গুটি সৰুতে খাইছিলোঁ, কিন্তু গছডাল কেনেকুৱা আছিলে পাহৰিয়ে থাকিছিলোঁ। আজি ওপৰত গুটি যেতিয়া লাগিলে তেতিয়াহে চিনি পাইছোঁ এই গছডাল যে সেইজোপাই আছিলে। এতিয়া এটা পালোঁ, পিছে আপোনালোকক দেখুৱাম, লগতে আপোনালোককো জনাওঁ এই গছজোপানো কি। আজি বহুদিনৰ মূৰত এনেকৈ ওলাই আহিছোঁ। আহি আকৌ ভোমোৰা গুটি এটাও পালোঁ। মানে ইয়াতে ভোমোৰা গছ, সেইজোপা মই বহুত দেৰিকৈহে চিনি পাইছোঁ। সৰুতে ভোমোৰা গুটি খাইছিলোঁ, আমাৰ গাঁৱত এঘৰত আছিলে মাত্ৰ। পাতবোৰ কিন্তু মনত নাছিলে, সেইকাৰণে গছজোপা ৰোৱা আজি বহুত বছৰে হ'ল। আগতে ইয়াত ফুল গছ বেছি আছিলে, আজিকালি আকৌ খোৱা ফল মূলৰ গুটি দিয়া গছ আৰু ঔষধৰ দৰকাৰী গছ বেছি ৰুলে। কৰ্দৈ আছে, বকুল আছে, শিলিখা, আমলখি, ভোমোৰা আৰু আম গছকেইডালটো আছেই, আৰু আছে মধুৰি আছে। মই আজি এইটো পালোঁ। মানে বাকী গছবোৰতো চিনি পাইছিলোঁ পাতবোৰ দেখি, বাকী আমলখি শিলিখা লাগিছেও, কৰ্দৈজোপা নাই লগা বাৰু। অৰ্জুন গছো আছে। ভোমোৰা গছজোপা কিন্তু খুব লহপহকৈ বাঢ়িছিলে আৰু পাতবোৰ ধুনীয়া ডাঙৰ ডাঙৰ দেখি। গছজোপা কি গছ বুলি ভাবি আছিলোঁ। যেতিয়া লাগিছিলে তেতিয়া চিনি পাইছিলোঁ আৰু সৰুতে খোৱা মনত পৰি গৈছিলে। কিন্তু পাতবোৰ আকৌ কেনেকুৱা হৈছিলে মন কৰা নাছিলোঁ সৰুতে, সেইকাৰণে চিনিব পৰা নাছিলোঁ। যেতিয়া লাগিলে গছডাল তেতিয়া চিনি পাইছোঁ আৰু এজোপা ভোমোৰা গছেই হ'ব। আৰু এয়া তলহৰা এটা পালোঁ। আজি বহুত বছৰৰ পিছত তলহৰাকৈ এনেকৈ ভোমোৰা গুটিটো হাতেৰে চুবলৈ পাইছোঁ। লগতে পালোঁ যেতিয়া খায়ো চাম। ইয়াৰ সোৱাদটো শিলিখা নিচিনাও নহয়, আমলখি নিচিনাও নহয়। ভোমোৰা আৰু শিলিখা আৰু আমলখি শুকুৱাই গুড়ি কৰি যিটো মিশ্ৰণ বনায় তাকে ট্ৰিফলা কয়। ট্ৰিফলাৰ উপকাৰিতাৰ কথাটো সকলোৱে জানেই, ইয়াৰ গুণৰ কথা সকলোৱে জানেই। গতিকে খুব দৰকাৰী গছ কেইডালমান ৰুলে ইয়াতে। আমি এতিয়া সময়ে সময়ে যেতিয়া লাগে খাবলৈ পাই থাকিম। অলপ অলপ তিতা, অলপ অলপ কেঁহা, অলপ অলপ মিঠা, মানে কিবা এটা সোৱাদ এটা আছে। যেতিয়া অকণমান খাই যোৱা, অকণমান হালধি খোৱা, ভালকৈ খাইছোঁ, অকণমান কামুৰি দিয়া। কেনেকুৱা?
মানুহ খাইছে মানুহ ন খাইছে কেনেকুৱা কেনেকুৱা আকৌ কেনেকুৱা লাগিছে টেষ্টটো একেবাৰে গধূলি লগ পাইছোঁ এয়া গাখীৰ উতলাই আছোঁ দুইটাকে এটা এটা বাতিত কাটি দিছোঁ এটা এটা কল আছে আৰু এই পেকেটটো দিছোঁ আৰু আজিকালি এইবোৰো কি কি চেপত যে উলিয়াই দিছে চাওকচোন এটা মানে পুতলা নিচিনা দেখিছে এটি এটি এইটো শুকানেও খায় কিছুমানে আমাৰ ধিটিয়ে শুকানেও খায় আৰু গাখীৰৰ লগত দিলেও খায় যেনেকৈ হ'লেও খায় আৰু এইটো এতিয়া মই ইয়াতে গাখীৰ দি লওঁ এতিয়া হ'ল গধূলি দুইটাকে খুৱাই বোৱাই ল'লোঁ এতিয়া ধিটিক পঢ়ুৱাব লৈছোঁ এয়া ধিটিয়ে বেগ কিতাপ লৈ সাজু হৈছেহি ময়ো তাক পঢ়ুৱাবলৈ সাজু হৈছোঁ মানুহে পঢ়িছে সিটো ৰুমত পূজাৰ পাছতে সিহঁতৰ পৰীক্ষা আৰম্ভ হ'ব স্কুলৰ পৰা চিলেবাছ পঠিয়ালেই চিলেবাছ পাইছে যেতিয়া পঢ়া শুনাখিনি অকণমান আগবঢ়াই থওঁ যিহেতু পূজাকৈ কেইবাটাও দিন যাবগৈ নহয় দুৰ্গা পূজা দেৱালী লক্ষী পূজা ইফালে কাতি বিহু গতিকে যিমানখিনি পাৰোঁ আগবঢ়াই থওঁ বুলি এতিয়াৰ পৰা যুঁজা আৰম্ভ কৰি দিছোঁ আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ এতিয়া পঢ়োৱা সময় গতিকে পঢ়াওঁ আৰু নতুন ভিডিঅ'ত আকৌ লগ পাম আজিলৈ বাই বাই